ফাইনেলি আহি আমি গুৱাহাটী পাই গ'লোঁ। এখানে কি জেগা? আদাবাৰী বাছ ষ্টেণ্ড পালোঁ। চ' ইয়াৰ পৰা যাই আছোঁ আৰু ক'ত যাম চাই থাকিব আপোনালোকে। চ' ভিডিঅ'টো কণ্টিনিউ কৰিব আৰু মৃণাল ভাই। চ' মোৰ লগত আছে যি মৃণাল ভাই আৰু আছে বহু কেইজন গাইজ GMC লৈ যোৱা বাছত উঠি ল'লোঁ। চ' ইয়াৰ পৰা যাই থাকোঁ ক'ত কি হয় দেখা যাওক গাইজ। চ' গাড়ী ৰাতিপুৱা গাড়ী খালী আছে। চ' ৰাতিপুৱা টাইম হৈছে গাইজ 6:48। 6:48 তো টাইমটো চাই লওক গাইজ 6:48। গাইজ মালিগাঁও। ফাইনেলি আমি খোজকাঢ়ি যাই আছোঁ GMC গুৱাহাটী মেডিকেল কলেজলৈ। চ' ধৰক কিবা কৈ দিলোঁ অলপ আৰু কেনে ভাল লাগছে গুৱাহাটী চিটিত খোজকাঢ়ি আছোঁ। তো চাই লওক চ' গাইজ খোজকাঢ়ি গাড়ী গৈ আছোঁ। যাই আছোঁ খোজকাঢ়ি গলিৰ ভিতৰে। চ' গাইজ আমি খোজকাঢ়ি আহিছোঁ GMCত চলোঁ। আৰু কিমান কিলোমিটাৰ আছে? 600 মিটাৰ। 600 মিটাৰ আছে গাইজ, কিলোমিটাৰ নহয় চৰি গাইজ। চ' যাই আছোঁ আৰু অলপ বেগ দিয়া নেকি? 8টাহে বাজিছে। 9টাত পালে হৈ গ'ল নেকি? 10টাৰ পৰা চ' গাইজ চাই থাকক। slowly walk. চ' গাইজ অসমৰ গৌৰৱ লাচিত বৰফুকন আছিল ন? কোন আছিল ন? চ' লাচিত বৰফুকন আজি এওঁলোকৰ কাৰণে অসমখন জিন্দা আছে। চ' সকলোৱে এটা কমেণ্ট কৰক এওঁলোকৰ বাবে। চেলিউট বুলি জয় আই অসম বুলি চবে কমেণ্ট কৰক গাইজ। তেতিয়াহে গম পাম খাতি অসমীয়া বুলি। চ' বিহুৰি নাজাৰা চাই লওক। ইয়াত গাইজ বেঙেনাৰ খেতিও কৰা আছে আৰু কাৰোবাৰ হাঁহো আছে গাইজ চাই লওক। এইটো হাঁহ আৰু গাইজ কত বঢ়িয়া সেইটো হেল্ল' আহান আছে না নাই আমি সাজিলোঁ